নমস্কাৰ সকলো বিটিআৰ অঞ্চলৰ যিসকল টেট পৰীক্ষা দিছিল জিটিআৰ আৰু পিজিটিৰ তেওঁলোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰু অলপ আছে 8 তাৰিখলৈকে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো অনুষ্ঠিত হ'ব। কাৰণটো হ'ল আগত 6 তাৰিখলৈকে আছিল, তাৰপিছত 2 তাৰিখটো পষ্টপন কৰি 8 তাৰিখত কৰিলে, গতিকে 8 তাৰিখত ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সমাপ্ত হ'ব। এটা কেছো চলি আছে, কেছৰ কোনো ৰায় এতিয়ালৈকে ওলোৱা নাই, কিন্তু কেছ থাকোঁতেও চাগে নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হৈ যাব, কাৰণ প্ৰমোদ বড়ো ছাৰে অলৰেডি কৈছে এসপ্তাহৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হৈ যাব, এপইণ্টমেণ্ট দি দিয়া হ'ব। গতিকে আপোনালোকে 20 তাৰিখৰ মে' মাহৰ 20 তাৰিখলৈকে আপোনালোকে এপইণ্টমেণ্ট পাব। আৰু এপইণ্টমেণ্ট পাব কোনবিলাকে বিটিআৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে, আগৰবাৰো দিয়া হৈছিল। গতিকে যিসকলক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হয় বিটিআৰক আপোনালোকে জানে, কিন্তু তথাপিও নন বিটিআৰ যিসকল কেণ্ডিডেট আছিল, যিসকলে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিলে, হিন্দী আৰু সংস্কৃত পোষ্টৰ আৰু মেথছ ছায়েন্সৰ পোষ্টত যিসকল ভেকেঞ্চি আছে, সেই ভেকেঞ্চিবিলাকৰ এগেইনষ্টত পোষ্টবিলাক খালী হৈ আছিল। গতিকে নন বিটিআৰৰ পৰা সেই কেণ্ডিডেটসকলক লোৱা হৈছিল, যিবিলাক নন বিটিআৰৰ ষ্টুডেণ্ট হয় বা নন বিটিআৰৰ পৰা যিসকলে টেট পৰীক্ষা এইবাৰ বহিছে তেওঁলোকে পাব। ইয়াতে যিসকল পোষ্টত ইলিজিবল নাই বা যিসকল প্ৰাৰ্থীৰ এলিজিবল ক্ৰাইটেৰিয়া মিলা নাই, 10,000 পোষ্টত 10,000 মানুহত এপ্লাই কৰিছিল 1620টা পোষ্টত, কিন্তু এই 10,000 পোষ্টৰ ভিতৰত বহুতে ভেৰিফিকেশ্যন নকৰিলে, কিছুমানৰ বিএডৰ পঢ়ি আছিল, গতিকে আৰু যিসকলৰ থাৰ্ড ছেমত আছিল সেইসকলে এক্সামত বহিছিল কিন্তু ভেৰিফিকেশ্যনত নোযোৱাৰ ক্ষেত্ৰত বহুতো কেণ্ডিডেট ইয়াৰ ৰাগ পাইছে বা কমি গৈছে। কিন্তু এটা কথা হ'ল যে ইয়াতে নন বি টি চিসকলেও পাব আৰু বি টি চিসকলেও পাব, এইটো একদম 100% কথা। কাৰণ বি টি চিৰ যদি কেণ্ডিডেট ইলিজিবল নহয় তেতিয়াহ'লে নন বি টি চিৰ কেণ্ডিডেটে ইয়াতে চাকৰি পাবলৈ সক্ষম হ'ব। আগতেও দিয়া হৈছে, এতিয়াও দিব। আৰ্টছৰ ক্ষেত্ৰতো কৈছোঁ, আৰ্টছৰ ক্ষেত্ৰতো বহুতে পায় আৰু পাব। সকলোতো বি টি চিৰ পৰাই পাব এনেকুৱা কোনো কথা নাই। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো বি টি চিক দিয়া হয়, কিন্তু বি টি চিৰ এটা কাট অফ থাকে, সেই কাট অফৰ ওপৰত হয়। এল পি ইউ পি নিযুক্তিত আপোনালোকে চাইছে এটা কাট অফ ধৰি দিয়া হৈছে। যিহেতু আৰ্টছৰ কেণ্ডিডেট বেছি হয়, গতিকে চান্সটো কম থাকে, কিন্তু হিন্দী, সংস্কৃত আৰু মেথছ ছায়েন্স আমাৰ বা ছায়েন্স ডিপাৰ্টমেণ্টৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে, ছায়েন্স গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰ, সেইলোকৰ কাৰণে এটা ভাল সুযোগ ইয়াতে আছে। আপোনালোকে চাব পাৰিব, এইটো হ'ল এই লিষ্টবিলাক হ'ল আগৰ 20 চনৰ যিবিলাক ভেৰিফিকেশ্যন হৈছিল বা লিষ্ট ওলাইছিল, মেৰিট লিষ্ট পাইছিল, তেওঁলোকৰ কাৰণে এই লিষ্টটো দিয়া হৈছে। ধন্যবাদ।